এই সিটো সাইডে কিবা কিবি ঢেৰ আছে হুডি চুডি সব 100 টকা 50 টকা এইবিলাকে দাম আৰু মাত্ৰ 20 টকা এইবিলাক সব ওই চাচা টুকচাট মিলামিলি কিরা 150 টাইগার কিরা 150 আইব নো সব 20 টকায় দুটা এটা তেনেকুৱা থাকিব পাৰে কিন্তু ভাল ভাল পেন আছে বহুত হে গাইজ ওয়েলকাম বেক টু মাই নিউ ব্লগ বৰ্তমান গৈ আছোঁ মাঞ্জালে তাত এনেকুৱা এখন বজাৰ দেখাম আপোনালোকক তাত বস্তুবিলাকৰ ইমান দাম মানে বস্তু মানে অকল কাপোৰৰ বস্তুবিলাকৰ মানে বহুত কম দাম আৰু এইফালে পুষ্প আৰু এইফালে মই আৰু ভাবিছোঁ মই আগত গৈছোঁ এবাৰ আৰু ভাবিছোঁ আপোনালোককো দেখাওঁ বস্তুবিলাকৰ দাম কিমান কম আৰু কিমান ডাঙৰকৈ হয় বজাৰখন তো ব'লক গৈ থাকোঁ তো গাইজ বৰ্তমান গেটৰ বাহিৰত পালোঁ ভাবিছোঁ ইয়াতে কিবা এটা খাই যাওঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাইতো ইফালে আমাৰ বাইদেউ ধুনীয়া আলু পৰঠা বনাই আৰু এতিয়া ইয়াতে আলু পৰঠা খাই যাম বাইদেউ দিয়ক আলু পৰঠা আছে নাই একদম সৰু সৰু কিন্তু ধুনীয়া লাগে খাই আলু পৰঠা বাইদেৱে পৰঠা দিলে আৰু এইফালে চব্জি আচাৰ নালাগে দিয়ক একদম টেষ্টি আলু পৰঠা এনেকুৱা মজাকৈ খালোঁ পেট ভৰাই এতিয়া ডাইৰেক্ট গৈ তাতে লগ পাম আৰু জ্বলা লাগিছে অলপ জ্বলা কমকৈ খাওঁ যে কিন্তু চলি যায় মজা লাগিলে গৈ তাতে লগ পাম তো গাইজ ফাইনেলি পালোহি মাঞ্জা আৰু বজাৰখন এইফালে আৰু বজাৰখন মানে মেইন লোকেশ্যনটো এইফালে মাঞ্জা চাৰিআলিৰ পৰা আপুনি নগাঁও ফালে গ'লে ৰাইট চাইডে হয় আৰু আহোঁতেতো আমি পুষ্প আৰু মই আহিছিলোঁ এতিয়া এইফালে ভাস্কৰো পালেহি আৰু এতিয়া একদম মানে ষ্টাৰ্টিঙৰ পৰা দেখাম বুলি ভাবিছোঁ এইফালেতো শেষেই হৈ যায় সিফালৰ পৰা ঘূৰি আহিম ঘূৰি অহাৰ পৰা দেখাম তো গাইজ ফাইনেলি পালোহি বজাৰখন আৰু এইখিনিৰ পৰা মানে এতিয়া টাইমটো ইমান হোৱা নাই কাৰণে ভিৰ হোৱা নাই আৰু বজাৰকেইখনো বহা নাই এনেকৈ ধুনীয়াকৈ কাপোৰবিলাক উলিয়াই দিয়ে এনেকৈ আৰু ভিতৰলৈ মেইন বজাৰখন আছে এতিয়া মানে একো ফেষ্টিভেল নাই কাৰণে বেছি ভিৰ হোৱা নাই কিন্তু আপোনাৰ খ্ৰীষ্টমাছ হওক বা বিহু চিহু হওক নিউ ইয়েৰ হওক তাৰ আগত বজাৰত মানে একদম হুজ দিব নোৱাৰা ভিৰ হয় ইয়াত আৰু এতিয়া ইমান ভিৰটো নাই বাৰু আৰু সিফালৰ পৰা ষ্টাৰ্ট হৈ আহিছে এইফালে মেইন বজাৰখন এইফালে আছে মাৰ্কেটখনক এনেই মানে ছেকেণ্ড হেণ্ড মাৰ্কেট বুলি কয় কিন্তু ইয়াতে প্ৰায় মানে গুদামত থাকি পুৰণা হৈ যোৱা বস্তুবিলাক আনে মানে ভালেই হয় বেছিভাগ ভাল বস্তু থাকে আৰু দামটো বহুত কম তাকে আৰু এইখনে আৰু মেইন বজাৰখন এইফালে পূৰা কাপোৰ ভিৰ হোৱা নাই বৰ্তমান মানুহ অহা নাই চাগে পেন কেনেকৈ এইবিলাক 100 এইবিলাক 100 টকীয়া পেন ধুনীয়া কেমেৰা আগত ক'বলৈ লাজ কৰিছে মাত্ৰ 20 টকা এইবিলাক চব ওই চাচা টুকচাট মিলামিলি কিরা 150 টাইগার কিরা 150 আইব আর জোরকে পুষ্প এতিয়া 20 টকীয়া পেন এটা ট্ৰাই কৰিছে 20 টকীয়া পেন এইটো দেই এইবিলাক চব মানে 20 টকা ইয়াতে ভাল পেন পাব এইফালে কিবা কিবি আছে পুষ্প চাওঁ এইফালে চাওঁ এবাৰ ভালকে পিন্ধা দেখুৱা ভালকে এই ভাল লাগিছে বে ডিস্কো যাব পাৰিবা অঁ বে ৰকি ভাই উল্টাকে পিন্ধিলা নেকি তাৰ পুষ্প ভালকে ঘূৰা জেকেটটো দাঙি দিয়া এই চালিয়া লাগিছে এইফালে ঘূৰি দিয়া কি মানুহ বৰ ধুনীয়া মানে চব 20 টকাই দুটা এটা তেনেকুৱা থাকিব পাৰে কিন্তু ভাল পেন আছে বহুত তাৰপিছত এই সিটো চাইডে কিবা কিবি ঢেৰ আছে হুডি চুডি চব 100 টকা 50 টকা এইবিলাকে দাম আৰু এইবিলাক চব পেন 150 টকা একদম ফৰ্মেল পেন এইবিলাক ষ্টিকাৰে কটা নাই এইবিলাক ধুনীয়া আৰু দেখাচোন ফৰ্মেল একদম ধুনীয়া পেন 150 টকাত আৰু ইফালে জিন্স আছে ইফালে এইটো চাইডে চব 150 আৰু ইফালে চাৰ্ট
এইফালে চাওক মানুহ আহিছে চব দুটা জেকেট 50 অনলি 50 একদম ধুনীয়া ধুনীয়া জেকেট 50 টকা দুটা 50 টকা দুটা একদম ধুনীয়া ধুনীয়া বুজিছা না একদম ইমান ধুনীয়া জেকেট 50 টকা দুটা অনলি 50 টকা আমাৰ এফালে যাবলৈ সময় হৈছে আৰু এফালে মানুহৰ ভিৰ লাগিছেহে লোৱাটো একো নাই কিন্তু মানে ইয়াত আহি মানুহ চাই ভাল লাগে আৰু বস্তুবিলাকৰ দাম কম ন ভাল ভাল বস্তু পেণ্ট পূৰা 150 টকা ধুনীয়া ধুনীয়া পেণ্ট আৰু জেকেট দিছে 200 বাকী চাৰ্ট টাৰ্ট আছে 50 টকা 100 টকা এনেকৈ এফালে ব্লেজাৰ ধুনীয়া ধুনীয়া ব্লেজাৰ আছে 200-300 টকাত ধুনীয়া ধুনীয়া ব্লেজাৰ পাব ধুনীয়া ধুনীয়া ব্লেজাৰ একদম মাত্ৰ 200-300 টকাত জিন্স পাব ফৰ্মেল পেণ্ট ধুনীয়া ধুনীয়া একদম আহিব পাৰে আপোনালোকে মাঞ্জাত যদি মাঞ্জাৰ ওচৰে হয় কোনোবা যদি নাজানে বজাৰখনৰ কথা তাকে আৰু এফালে পূৰা ট্ৰেক পেণ্ট 100 টকা 50 টকা নতুন আৰু এইবিলাক এইফালে চেণ্ডেল ধুনীয়া ধুনীয়া কম দামতে পায় আৰু এইফালে হাফ পেণ্ট ছোৱালী মানুহৰ কাৰণে এইবিলাক হাফ পেণ্ট আৰু মোজা কম দামত 4-5 যোৰ মানে 100 টকাত পাই যাব বাকী ইফালে জাৰ্চি আছে লওঁ বুলি ক'লে যোনবাই স্পৰ্টছ খেলা ল'ৰা ছোৱালীয়ে কিনিব পাৰিব ধুনীয়া ধুনীয়া জাৰ্চি এতিয়া আমাৰ ভাস্কৰে এটা জাৰ্চি ল'ব ভাস্কৰ লৈ লোৱা এটা জাৰ্চি মানে যোৰা হিচাপত আছে পেণ্ট চোলা দুইটাই পাব 750 বাকী এইটো পাৰ্টত এইফালে এইটো বস্তু নাই এইফালে পেণ্ট মোজা চোজা এইবিলাক ধুনীয়া আৰু এইটো পাৰ্টত চব মাইকী মানুহৰ বস্তু বাকীতো সেইফালে মানে অলপ হেৰি কাপোৰটো পায় এইফালে চব মানে ট্ৰেডিশ্যনেল এইবিলাক পাব আৰু চাদৰ মেখেলা এইবিলাক মাইকী মানুহৰ আৰু এইফালে চুৱেটাৰ ধুনীয়া এইবিলাক নতুন জিন্স পাব এইফালে তো গাইজ কাপোৰৰ বজাৰৰ পৰা আহি এতিয়া মানে একদম মাংসৰ বজাৰ পালোহি এইফালে হাঁহ এটা ল'ম বুলি ভাবিছোঁ ভাল চাই হাঁহ এটা দিয়কচোন ডাঙৰ চাই দিয়া হাঁহটো মানে আমাৰ তাত নগাঁৱত কাটাকে পায় কিন্তু ইয়াত বজাৰ বাৰৰ বাহিৰে বেলেগ হাঁহ নাপায় বজাৰ বাৰত মানে গোটা হাঁহৰ বাহিৰে কাটা হাঁহ নাপায় তাকে ভাবিছোঁ আজি হাঁহ এটা লৈ যাওঁ বহুত দিন হ'ল খোৱাও নাই তো গাইজ ফাইনেলি হাঁহটো ল'লোঁ আজি হাঁহৰে পাৰ্টি হ'ব আৰু দীপাংগদা হাঁহ খাবই আৰু আজি দাও মানে একদম লগতে আছে জেগাতে আছে দাও ল'ব পাৰি আৰু বাকী এতিয়া আৰু ৰুমলৈ যামগৈ আৰু হাঁহ খাম আজি ৰাতিলৈ ইমানেই আৰু বজাৰখন মানে ডাঙৰকৈ হয় কিবা ফেষ্টিভেল থাকিলে মানুহ বেছি ভিৰ হয় আৰু ভাল লাগে তেতিয়া এতিয়া ইমান মানুহ নাই আৰু যিমানখিনি পাৰোঁ দেখালোৱে এতিয়া বেলেগ বজাৰ কেইটামান আছে চাউল দালি মিঠাতেল এনেকৈ কিবাকিবি লৈ লওঁ তাৰপিছত যামগৈ ৰুম কেনেকুৱা লাগিলে ভিডিঅ'টো চাই ক'ব আজিলৈ ইমানেই আৰু বাই